আছোঁ ৰ'ব নমস্কাৰ। প্ৰথম মই সমূহ বন্ধু বান্ধৱীক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যোৱা ৰাতি আমি 31 ডিচেম্বৰ বুলি বন্ধুবৰ্গৰ লগত লগ হৈ এটি খানাও খালোঁ। আৰু বিগত 2020 চনটো আমাৰ সকলোৰে বাবে বেয়া। আশা কৰোঁ নতুন বছৰটো যেন সকলোৰে বাবে সুখ শান্তিৰে ভৰি পৰক, সকলোৰে জীৱনত আনন্দ আনক, তাৰে কামনা কৰিলোঁ। আৰু আমি 31 ডিচেম্বৰ বুলি যোৱা ৰাতি এটা লগ বন্ধুৰ লগত আমাৰ পাৰ্টি কৰিলোঁ। এই পাৰ্টিটোত আমি কি কি কৰিলোঁ গোটেই ভিডিঅ'টোত আছে, চালে গম পাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ 31 ডিচেম্বৰৰ প্ৰায় খানা আমাৰ যোগাৰ হৈ আছে। আমাৰ হাঁহ 3টা, পানী গৰম কৰি আছোঁ। আৰু পানী গৰম কৰি আছে, মই চিনাকি কৰি দি আছোঁ একমূৰৰ পৰা। এইটো আমাৰ ত্ৰিদীপ, লাজে কৰিছে আমাৰ সকলোৰে পৰিচিত মৰমৰ ভাগিন থিয় দিয়া চকেইটো নাম পাম। এই 9 ফুট দীঘল এই অসম মানুহজনে হাঁহ দেখাই আছোঁ আপোনালোকক, হাঁহ দেখাই আছোঁ, হাঁহ দেখাই আছোঁ। এই আমাৰ 3টা হাঁহ, 3টা হাঁহ। এই গুৰুমাৰ হাঁহ এটা দেখাই দিয়কচোন, হাঁহ এটা বঢ়িয়াকৈ দেখাই দিয়ক। এই পোহৰত দি নওক, পোহৰত দি নওক, পোহৰত দি নওক। তাকে হওক ইউটিউবাৰ মোক নুথবি, মোক নুথবি, নুথবি না লাইটটো জ্বলে নাথাকি অলপ সহযোগ কৰি দিয়ে। সিয়াৰে টিপা জনা ইটাহে টিপা গৈছে। মাংস কিমান মান হ'ব জগো? কিমান মান মাংস কৰিব? 3 কেজি 4 কেজি হ'ব, 4 কেজি বেছি হ'ব, 4 কেজি হ'ব। আৰু আমাৰ এই পানী আমাৰ ৰেডি। এটা দুখাব লাহে লাহে দিয়ক। আৰে মৰা অলপ দুখাবতো কষ্ট পাব। আমাৰ এতিয়া হাঁহবিলাক কি হ'ব? তো মুণ্ডন হ'ব নেকি? এইটো এতিয়া মুণ্ডন হ'ব। ঘৰ সাজৰ কাৰণে বাজা অৰ্ডাৰ দিলোৱে। ক'ত দিলো অৰ্ডাৰ? কাক? তোমাৰ ঘৰত মই নাই। মোৰ ঘৰত আৰু নহ'ব টকা দিয়া। আপুনি দেখোন ঘৰৰ পালে আপুনি টিং, মই ভাবছোঁ চাত ঢালি দিওঁ, আপুনি টিং লগৰ কথা কয় ভাল। এই টিঙত কথা কবা নাকি? পানী গৰম হয় নে নাকি? একবাৰ হ'ল, একবাৰ হৈ যায়। নেক্সট লাগো না 4টা হ'ব কথা। 4টা না 3টা? এটা ভাড়াই দিছ? তাও নহয় যে এটা কম গেল মানে। আরে যে মিল হৈ যাও। বুলি গেলে হেলো দিন বাদে মানে আ মাথা গরম জানো কালি এনে মারবো গাবাই ধরি। ও সরি। জিনি বসে বুলি গেলে হেলো দিন। এই এই ও আমার খানার আগে টাকা পয়সা তোলা নাছে পিছত 10-20 দিবালে কালে দেখাবে দিব তেল উঠি গৈছে না হাতে। আমার পুরা খানার জোগাৰ পুরা হয়েছে। আমার এইটো দীপাঙ্করে আমার এই কৰি আছে, কুমড়া কাটি আছে। কুমড়া কেদি বনাব? আৰু দেখা আছে ৰ'ব। আমাৰ হৰেন্দা জুই ধৰি আছে গলা।
बात हुआ है চলো বাল্টি পানী এক বাল্টিং লৈ আহো পানী পুৰা ভৰক লাগছে আপুনি ডাঙৰক বঢ়িয়াকৈ লৈ যাওকচোন আমাৰ এতিয়া খানা ৰান্ধি আছে মাংস বনাব আমাৰ চন্দন দাই আপোনালোক দেখাই আছো FM mode. চন্দন দা কি বনাবা और मांगो কিহেদি হ'ব আৰু মাংসটো कुमुरा कुमुरा কোমোৰা আৰু আমাৰ আইটেম কি আছে আজি आइटम सिंपल আৰু হাওৰ মাংস দালি এখন মানে জ্বালা চাটনি হ'ব আৰু কিবা কিবি কি বলবা আজি নতুন বছর দুটো নাম বিপ্লব নেই করোনা আমার খাই ফেলছি না এদারা কিছু করোনা তো নাই সাউন্ড কমে দিল সাউন্ড কমে দিল অনলি এনজয় লাগে সাউন্ডটো কমা হোক আমার সাউন্ড কমা হোক সাউন্ডটো কমে দিবি আমার 2021 চনটো কেনে এনেকে বিচৰা তুমি এনি টাইম এনজয় এনিটাইম এনজয় লাগে এনজয় লাগে এক বছর আমাক তাৰ মানে ঘৰত সোমাই দিলা করোনাই এটা আমাক আৰু এই 2021 চনটো আমাক মানে কি এনজয় লাগে এনজয় লাগে এনজয় হোম এনজয় করছো তো আমাক পুৰা এনজয় লাগে আমি বেলেগ লাগে বুলি বহুত এনজয় করলো লাগাত করে আৰু নতুন বছৰটো আমি ভালকে আকোৱালি ল'ম লম আৰু এনজয় কৰি যেন আমি পাৰ কৰিব পাৰোঁ পাৰ করবা করিমে বেনে কি হবি বেনে কি হবি ক বেন নয় বে দীপাংকৰ আমি বেন বুলি মাতো আৰু দীপাংকৰে কি কবি ক নাই নাই এনজয় তো করলো আৰু কালিৰ পৰা আৰু বহুত ভাল লাগিব আৰু এইজন নতুন ব্যক্তি হৈছে এইজন কেনেকুৱা হৈছে বঢ়িয়া
পূজা কিমান আছে আৰু বাকী আধা ঘণ্টা